হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক এজোপা মই গছ দেখুৱাব বিচাৰিছোঁ, যিজোপা গছ হৈছে বগীজামুকৰ গছ। আমাৰ বৰমাহঁতৰ ঘৰৰ পিছফালে। এৰি দিম মই ধৰি চাইছোঁহে। চক দেখিলোঁ দাও কৰিলোঁ আপুনি ইমান ধুনীয়া চব কোলা মাকজনী সেয়া চিঞৰি আছে। এই মাকজনী চিঞৰি আছে, মাকজনী মাকক বিচাৰি গৈছে। মই এৰি দিম এতিয়া। এয়া ধুনীয়া চব পটককৈ দেখিলোঁ মই, সেইকাৰণে ভিডিঅ'টো বগীজামুক পাৰিবলৈ আহোঁতে দেখিলোঁ। ইয়াত থাকক, মেলি দিম থাকক, মাকজনী আহিবলৈ যাব। সেইটো পোৱালিটো ইয়াত থাকক চাওঁ। আৰু এটা আছিলে, আৰু এটা ক'লৈ গ'ল জানো। আৰু এটা ইয়াত সোমাই দিলে চাগে, জোপোহাত সোমাই দিয়ে নে। এইটো লগাই আছে চব, এইটো চিঞৰি আছে। দুটা আছিলে। এই ৰ কুকুৰা পোৱালি নিচিনাই দেখিছে না, ইমান মৰম লগা গছজোপা বগীজামুকৰ গছজোপা দেখিছে না। মই চবা দেখুৱাই দিছোঁ, পকা আছে, ডাঙৰ হৈছে। ভিতৰলৈ আছে, ভিতৰলৈ আৰু আছে, মই দেখুৱাই দিছোঁ। চব কি ধুনীয়া পকি আছে, কেনেকুৱা হালধীয়া হৈ আছে। এইটো চব চুকা কেইটামান পকা কেইটামান ছিঙি লওঁ আৰু যাওঁ। হাবিত নহ'লে এইবিলাক সাপ চাপো ওলাব পাৰে, বেছি দেৰি থকাটো ভাল নহয়। গোটেই হাবি থকা হৈ আছে। পলিথিনডাল লৈ আহিছোঁ ইয়াতে। আজিকালি বগীজামুক, পনিয়ল, আহোম বগৰী এইবিলাক লাহে লাহে গছবিলাক খুব কমকৈ দেখা যায়।
আজিকালি ল'ৰা ছোৱালী বৰকৈ এইবিলাক চিনি নাপায়। আৰু যিহেতু ইয়াতে গছজোপা আছে মই ভিডিঅ' কৰি তাকে দেখুৱাই দিলোঁ আৰু যাতে চিনি পাব। যিহেতু আজিকালি এইবিলাক প্ৰায় বিলুপ্ত হৈ গৈছে, বহুত ধৰণৰ ফল মূল গছ এতিয়া যিটো বহুত ফল মূল লগাৰ সময় এতিয়া আম, কঁঠাল, লিচু, জামুক, পনিয়ল কেইবাটাও ছিঙিলোঁ নিজানো পকা আৰু আছে এইফালে পিছত ছিঙিম, এতিয়া নিছিঙো। এইফালে আৰু আছে এইকেইদিন পকি আছে একদম। মনে মনে কোনোবাই লৈ যায় এইফালে জেওৰা চেওৰা ভাঙি আছে গোটেই হৈ যাব এতিয়া সেইকেইটাকে নিওঁ। কিন্তু এই ডাউকজনী প্ৰায় চিঞৰি আছে, বেছিকৈ নিদিওঁ এতিয়া। যাওঁগৈ আৰু গোটেই হাবি পেলাই জেওৰা চেওৰা নাই দেখি জেওৰা চেওৰা নাই, গোটেই কোনোবাই লৈ যাওঁ মানে পিছত আকৌ লাগিলে ছিঙিম। এতিয়া এইকেইটা আছে 10-15টামান হ'ব ইয়াত। আৰু এইবিলাক নলাবিলাকত মাছ ওলাব, এইবিলাক সিঁচিব লাগিব কোনোবা এদিনা। এইবিলাক সিঁচিলে মানে মাছ পোৱা যায়, সৰু সৰু মাছ ধুনীয়াকৈ খাবলৈ আকৌ লোকেল মাছ। আৰু আম দেখাম কিমান ধুনীয়াকৈ আম লাগি আছে, ডাঙৰ ডাঙৰ আম মই দেখুৱাই দিম আপোনালোকক, চাই ল'ব। এইজোপা গছজোপা চাওক, চাওক জাল দি থোৱা আছে, পকিলে পূৰা মিঠা হ'ব এইকেইটা। দেখিছেনে বহুত লাগিছে এইকেইটা আম। এতিয়া আম, কঁঠাল, লিচু, পনিয়ল বহুত লাগি আছে। যাওঁগৈ আৰু এতিয়া এইবিলাক চব, এইবিলাকত ধুনীয়া মাছ লয়। এইবিলাক কোনোবা দিনা সময় উলিয়াই সিঁচিব লাগিব এইবিলাক। এতিয়া গৈ থাকোঁ, আম যেতিয়া পকিব তেতিয়া খাম। কেঁচাকৈ এতিয়া খাবলৈ মন নাই, এদিন খালোঁৱেই কেঁচাকৈ জলকীয়া চলকীয়া দি মেলি নাখাওঁ। গৈ থাকোঁ যেতিয়া লৈ হৈ গ'ল ছিঙি লৈ যায় এইকেইটা।